खुलुमबाय नोंथांमोन बयखौबो मोनाबिलिनि रादाबाव बरायहरबाय लोगोसे गोजोन मोनाबिलिनि गाहाम हामलायथि बावहरबाय नोंथांमोननि थाखाय लानानै फैबाय आङो सानसेनि माखासे गोनां खौरांफोर नोंथांमोना अन्नानै रादाबखौ जोबजासिम खोनासंलांदो। दिनै सानसेनि माखासे गोनां खौरांफ्रानो जादों उदालगुरियाव फिन सासे बर' सुबुंनि गोथै सह मोनदों। उदालगुरि जिल्लानि पानेरि ओनसोलाव बोखांनो मोनदों सासे बर' सुबुंनि गोथै देहा। थैनाय सुबुंखौ 4 नं भुटियासां गामिनि सरासनस्रा खामानि मावनानै जाग्रा जितेन बर' होननानै सिनायथिनाय जादों। जाथाया माबायदि जादों बेनि सायाव नायबिजिरनाया सोलिगासिनो दङ। बर' थुनलाइ आफादनि बारग' आफादगिरि साहित्य एकाडेमि बड' एडभाइजरि बर्डनि लिंथुमगिरि मानगोनां तरेन बर' बिथांनि दिनै 71थि जोनोम सान। गसाइगाव प्रेस क्लाबाव गोदानै आफादगिरि महरै हाफिजुर रहमान आरो नेहाथारि महरै रुबुल पाठक बिथांमोना सायख'जाबाय। फैगौ 17 दिसेम्बराव चार्जशीट होगोन बुंनाय बाथ्रानि ओंथिया बेनोदि जुबिन गार्ग थैनाय जाथायनि दायनिगिरिफोरा माब्लाबाबो दाय जानाय नङा होनना अखिल गगৈ बिथाङा फोरमायथिनायखौ नुनो मोननाय जादों। इउपिपिएल दोलोनि गाहाय नेहाथारि राजुकुमार नार्जारिनि दैदेननायाव दिनैनिफ्राय जागायबाय इउपिपिएल दोलोनि बाइक रेलिया। क'क्राझार जिल्लानि काजिगावनिफ्राय गहपुरसिम बाइक रेलिखौ फिरफिला जांख्रिना बेखेवना होदों इउपिपिएल दोलोनि आफादगिरि प्रमद बर' बिथाङा। আমাৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত আজিৰ পৰা অহা 8 তাৰিখলৈকে প্ৰায় গহপুৰলৈকে এটা বাইক ৰেলী তেখেতসকলে লৈছে আৰু এই বাইক ৰেলীৰ দ্বাৰা ইউপিপিএলক পুনৰ শক্তিশালী কৰা আৰু লগতে বিভিন্ন অঞ্চলত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত ভাৱ বিনিময় কৰা এই বিষয়টো লৈ পেলাই আৰু বডোলেণ্ডত পুনৰ যিটো খেউতীয়াভাৱে বম ব্লাষ্টৰ নিচিনা ঘটনা হৈছে, বিভিন্ন বজাৰ সমাৰ পূজাবিলাকত মদ ভাং যোৱা প্ৰচলন হৈছে আৰু আজি সিন্ডিকেটৰ পৰা আদি কৰি যিবিলাক পুনৰ আৰম্ভ হৈছে এইবিলাক দেখা পাই পেলাই সমাজৰ বিভিন্ন শ্ৰেণীৰে শংকিত হৈছে আৰু ইউপিপিএল দল হিচাপে যিহেতু এটা শক্তিশালী বিটিআৰ গঢ়া আৰু বডোলেণ্ডৰ 26টা জনগোষ্ঠীক লৈ একেলগে আগুৱাই যোৱা যিটো এটা এজেণ্ডা আছে এই গোটেইখিনি বিষয়ক লৈ পেলাই এই ৰেলীৰ দ্বাৰা বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত তেখেতসকলে ভাৱ বিনিময় কৰিব আৰু ইয়াৰ পিছত আমাৰ দলীয় যিবিলাক কাম কাজবিলাক ইতিমধ্যে আৰম্ভ হৈছে অহা যিটো আমাৰ এছেম্বলি ইলেকশ্যন আছে ইয়াত ইউপিপিএলৰ পৰা ষ্ট্ৰং এটা পাৰ্টিচিপেশ্যন থাকিব আৰু এই গোটেই বিষয়টো লৈ পেলাই আজি আমাৰ যুৱ শাখাৰ পৰা তৰফৰ পৰা আৰু লগতে আমাৰ সাধাৰণ সম্পাদক কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডাঙৰীয়াৰ নেতৃত্বত এই বাইক ৰেলীটো আজিৰ পৰা আৰম্ভ হৈছে। ইতিমধ্যে এটা ডিমাণ্ড লৈ যে বিটিআৰ চুক্তি পুংখানুপুংখভাৱে ৰূপায়ণ হ'ব লাগে বুলি আন্দোলন কৰিছে বা প্ৰতিবাদ কৰিছে। তেনে ক্ষেত্ৰত তেখেতে কৈছে যে যিসকলে বিটিআৰ চুক্তি কৰিছে তেখেতসকলে এইবিলাক কৰক, আমি কৰিবলৈ নাই। এই কিন্তু এটা দায়িত্বহীন মানুহৰ বক্তব্য। দায়িত্বহীন মানুহে তেনেকা কথা কয়। এতিয়া বিএছচি চুক্তি হৈছে, বিটিচি চুক্তি হৈছে, বিটিআৰ চুক্তি হৈছে বা আমাৰ কাৰণে বা এই অঞ্চলৰ কাৰণে কিবা এটা হৈছে, এইটো সকলো কাম এইটো শলাগ ল'ব লাগে বা এইটো ৱেলকাম কৰিব লাগে বা ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে চবেই কাম কৰিব লাগে। যদি এইটো কোনোবা ইগনৰ কৰিছে এইটো দায়িত্বহীন মানুহৰে কথা। सिंगापुर सोरखारा आसामनिफ्राय थांनाय एसआइटि हानजानो मदद खालामनाय रादाय होनाय बायदियैनो जुबिन गार्ग बिथांनि थैनायनि फाइनाल पस्टमर्टेम रिपर्टखौ बिथांमोना दैथायहरबाय होनना डक्टर हिमन्त बिश्व शर्मा बिथाङा फोरमायथिदों। आसामखौ मियाफोरा फोजोबस्रांगोन, असमियाफोरा जेसेबांनो थाब सांग्रां जागोन जों रैखा मोनगोन नङाब्ला जोंनि समावनो आसामखौ बिसोर लागोन होनना डक्टर हिमन्त बिश्व शर्मा बिथाङा फोरमायथिदों। অসমক বাংলাদেশৰ লগত লগ লগোৱাব খোজে আৰু তেওঁলোকে সেই কাৰণে ইয়াত বাংলাদেশৰ ৰাষ্ট্ৰীয় গানো গায় আৰু তাকো জাষ্টিফাই কৰে। অসমৰ ভৱিষ্যত বহুত বেছি ভাল ভৱিষ্যত নহয় আৰু মিয়াসকলে অসমক ধ্বংস কৰি পেলাব। তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে, অসমীয়া মানুহ যিমানে সোনকালে সজাগ হয় সিমানে আমি বাচিব পাৰিম, নহলে আমাৰ জীৱন কালতে অসমখনক তেওঁলোকে লৈ ল'ব। मख'नो गोनांदि गौरव गगैया सासे पियर पाकिस्तान एजेन्ट होनना हिमन्त बिश्व शर्मा बिथाङा गोख्रों रावजों फोरमायथिदों। गौरव गगৈ পাকিস্তানী এজেন্ট, পিয়ৰলি পাকিস্তানী এজেন্ট আৰু মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। হি ইজ এ পিয়ৰ পাকিস্তান এজেন্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম
সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট হি হেজ বিন প্লেণ্টেড বাই ফৰেইন পাৱাৰ ইন দ্য ষ্টেট অফ ইণ্ডিয়া ইন আৱাৰ কাণ্ট্ৰি হি ইজ এ প্লেণ্টেড পাৰ্চন আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছো নিয়মমতে ইলেকশ্যন আছে বুলি ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন কিন্তু ইলেকশ্যন আছে কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে কোনোবাই ভাবি আছে যে কাগজ নাই নেকি 10 ছেপ্টেম্বৰত দেখুওৱা নাই কিন্তু ময়ে হয় মই যি কৰিব লাগে টাইমত কৰিমেই যি কৰিব লাগে 100% আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছো হি ইজ এ প্লান্টেড পাৰ্চন মই এজ এ চিফ মিনিষ্টাৰ কৈ আছো খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰা বুলি যিটো আপুনি এইমাত্ৰই ক'লে সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈয়ে ইটো কামত হাত